আজিৰ সন্ধিয়াৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ ওলাইছে। প্ৰথমটো খবৰ হৈছে মেৰ ভিতৰত শিক্ষা বিভাগত নিযুক্তি প্ৰক্ৰিয়া। কৃষকে কিদৰে ধান বিক্ৰী কৰিব লাগিব। কেবিনেটৰ 5টা সিদ্ধান্ত গ্ৰহণ কৰিছে। প্ৰতি সপ্তাহৰ দৰে চলিত সপ্তাহতো অনুষ্ঠিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত কেবিনেট বৈঠক। কেবিনেট বৈঠকত বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। প্ৰথমটো সিদ্ধান্ত হ'ল এইবাৰ কৃষকে ধান বিক্ৰী কৰাৰ ক্ষেত্ৰত কেতবোৰ নতুন নিয়ম চিন্তা চৰ্চা কৰিছে ৰাজ্য চৰকাৰে। এজন কৃষকে 50 মেট্ৰিক টনতকৈ বেছি ধান বিক্ৰী কৰিব নোৱাৰিব। 10 লাখ মেট্ৰিক টন ধান ক্ৰয় কৰাৰ সিদ্ধান্ত লোৱাৰ পিছত কৃষকে ধান কিনিবলৈ ৰাজহ বিভাগৰ পৰা চাৰ্টিফিকেট ল'ব লাগিব। গাঁৱৰ প্ৰধানে দিব চাৰ্টিফিকেট। সহজলভ্য কৰাৰ বাবে কৰা হ'ব 3 প্ৰকাৰৰ চাৰ্টিফিকেট। FCI কৃষকৰ পৰা ধান কিনিবলৈ হ'লে কৃষকক চাৰ্টিফিকেটৰ প্ৰয়োজন হয়। জিলা উপায়ুক্ত ৰাজচক্ৰ বিষয়ে গাঁও প্ৰধানকে ঠিক কৰি দিব। 16 জানুৱাৰীত আয়োজন কৰা হ'ব গাঁও সভা। ইপিনে বজালী জিলাত জিলা পৰিষদৰ গঠনৰ সিদ্ধান্ত লোৱা হৈছে। 5খন জিলা পৰিষদ গঠনৰ সিদ্ধান্ত লোৱা হৈছে। উৰুকাৰ নিশা কাৰফিউ 11 বজাৰ পৰা আৰম্ভ হ'ব। কাইলৈ ৰাতিপুৱা 4 বজাত কাৰফিউ খুলিব। ৰাইজে ভোগালী বজাৰ কৰিব পাৰিব। কাইলৈ নিশা কাৰফিউ আৰম্ভ হ'ব 11 বজাত। কলেজত 743টা সহকাৰী অধ্যাপকৰ পদ পূৰণ কৰা সিদ্ধান্ত। 203টা তৃতীয় বৰ্গ আৰু 524টা চতুৰ্থ বৰ্গত নিযুক্তি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে শিক্ষা বিভাগে। ইপিনে মেৰ ভিতৰত শিক্ষা বিভাগে নিযুক্তি দিব। 24 জানুৱাৰীত অসম বৈভৱ অসম গৌৰৱ বঁটা কলাক্ষেত্ৰত প্ৰদান কৰা হ'ব। ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীত উপস্থিত থাকিব। সদভাৱনা প্ৰজেক্ট 1 ফেব্ৰুৱাৰীৰ পৰা চলিব। জনতা ভৱনত পেণ্ডিং ফাইলসমূহ 10 মেৰ ভিতৰত নিষ্পত্তি কৰা হ'ব। মন্ত্ৰীৰ পৰা আৰম্ভ কৰি বিষয়াসকলে পেণ্ডিং ফাইলসমূহ নিষ্পত্তি কৰিব। ইয়াৰ প্ৰতিশ্ৰুতিৰ বাবে 17 জানুৱাৰীত কলাক্ষেত্ৰত সচিবালয়ে বিষয়া কৰ্মচাৰীসকলক লৈ খচৰা প্ৰস্তুত কৰিব। ইপিনে কেবিনেট বৈঠকত আছাম ইউথ কমিউনিকেশ্যন কমিশ্যনক লৈ সিদ্ধান্ত গ্ৰহণ কৰা হয়। ইয়াৰ জৰিয়তে বিভিন্ন বেচৰকাৰী নিযুক্তিত থলুৱা পাইছে নে চাব পৰা যাব। বিদেশত থকা NRI সকলৰ লগত সম্পৰ্ক ৰক্ষা কৰিব। মেডিকেল ইঞ্জিনিয়াৰিঙত পঢ়া শুনা কৰিবলৈ যিখিনি কোচিঙৰ প্ৰয়োজন হ'ব তাৰ বাবে কাম কৰিব। সৰ্বভাৰতীয় প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ কৰা সহায় হ'ব। ইপিনে বহুতো এটা গুৰুত্বপূৰ্ণ খবৰ ওলাই আহিছে। ঘুষখোৰ বিষয়া কৰ্মচাৰী সাৱধান। কঠোৰ সকিয়নি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। জনতা ভৱনত নিয়োজিত বিষয়া কৰ্মচাৰীসকলে যদি ধন ঘটিম বুলি ভাবিছে তেন্তে ভুল কৰিছে। কিয়নো সচিবালয় ইনকাম কোনোপধ্যে নহয়। কাঢ়া দৃষ্টি ৰখা হৈছে সকলোতে। অহা 5 বছৰলৈ যদি কোনোবাই টকা খাম বুলি ভাবিছে দুৰ্ঘটনা হ'বই। এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে কোনো 1% সাৰি যাব পাৰে, 99% ধৰা পৰাটো নিশ্চিত। সচিবালয়ত থকা দমদম ফাইল অহা 2 মাহৰ ভিতৰত শেষ হ'ব লাগিব। 1990 চনৰ পৰা সচিবালয়ত ফাইল জমা আছে। সচিবালয়ৰ কৰ্মচাৰীয়ে এয়া নমুনা। কিন্তু বেছিদিন এই নীতি চলি নাথাকে। সলনি হোৱাৰ সময় আহিছে। দৈনিক কাম দৈনিক সম্পন্ন হ'ব লাগিব। টেবুলত এটা ফাইল থাকিব নোৱাৰে। এটা ফাইল টেবুলত থাকিলে নিশা টোপনি যাব নোৱাৰি ভাবিব পাৰিব লাগিব। তেতিয়াহে হ'ব ৰাজ্যখনৰ উন্নয়ন। ইপিনে দৈনিক আৰু সাপ্তাহিক বজাৰৰ ক্ষেত্ৰত কঠোৰ নিৰ্দেশনা জাৰি কৰিছে। এই মুহূৰ্তত বিগ ব্ৰেকিং নিউজ। নিৰ্ধাৰিত সময়তে বহিব পাৰিব বজাৰসমূহ। পুৱা 6 বজাৰ পৰা 12 বজালৈকে বহিব পাৰিব বজাৰসমূহ। চহৰ তথা গাঁও সকলোৰে ক্ষেত্ৰত এই নিয়ম প্ৰযোজ্য হ'ব। ক'ভিডৰ দ্ৰুত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰিছে বঙাইগাঁও জিলাৰ প্ৰশাসনে জাৰি কৰিছে নতুন নিৰ্দেশনা। বজাৰ বহাৰ সময়ত ক্ৰেতা বিক্ৰেতাক ক'ভিডৰ সম্পূৰ্ণ নীতি নিৰ্দেশনা পালন কৰাৰ আহ্বান জনাইছে। এই নিৰ্দেশনা অমান্য কৰা লোকসকলৰ বিৰুদ্ধে লোৱা হ'ব কঠোৰ ব্যৱস্থা। ইপিনে ভোগালী বিহুৰ উপলক্ষে ব্যাপক শিথিলতা আনিছে SOPত। উৰুকাৰ নিশা হ্ৰাস কৰা হৈছে কাৰফিউৰ সময়। নিশা 10 বজাৰ পৰিৱৰ্তে 11 বজাৰ পৰা হ'ব কাৰফিউ। এই মুহূৰ্তত এটা বিগ ব্ৰেকিং নিউজ। নিশা 10 বজাৰ পৰিৱৰ্তে 11 বজাৰ পৰা হ'ব কাৰফিউ। পুৱা 4 বজালৈকে থাকিব কাৰফিউ। উৰুকাৰ নিশা 11 বজাৰ পৰা 4 বজালৈকে থাকিব কাৰফিউ। ভোগালী বজাৰ আৰম্ভ কৰিব পাৰিব পুৱা 4 বজাৰ পৰাই। কিন্তু নিশা ভেলাঘৰত কোনো থাকিব নোৱাৰিব। ৰাজ্যিক কেবিনেটৰ অন্তত এই কথা ঘোষণা কৰিছে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই। ইপিনে সমগ্ৰ অসম ৰাইজৰ অভিভাৱক আছিল তৰুণ গগৈ। তিতাবৰত তৰুণ গগৈৰ নাম নলৈ হিমন্ত বিশ্ব শৰ্মাৰ নাম ল'ব নেকি? তৰুণ গগৈ কেৱল তিতাবৰ নহয় সমগ্ৰ অসমৰ অভিভাৱক আছিল। তিতাবৰত কংগ্ৰেছৰ জনসমৰ্থন দেখি বিজেপিয়ে ভয় খাইছে।
হিমন্ত চৰকাৰৰ সকলো মন্ত্ৰী বিধায়কে চৰকাৰী কাম এৰি ব্যস্ত ঠেঙাল কছাৰীৰ নিৰ্বাচনত। তিতাবৰত হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰিলে গৌৰৱ গগৈয়ে। সমগ্ৰ অসমৰ ৰাইজৰ অভিভাৱক আছিল তৰুণ গগৈ। ইপিনে লাভলিনাৰ নামত গুৱাহাটীত হ'ব এটা পথ মুখ্যমন্ত্ৰীৰ ঘোষণা। IPS ৰেংকলৈ উঠাব পাৰিব লাভলিনাই। অলিম্পিকৰ পদত জয়ী বাক্সাৰ লাভলিনা বৰগোহাঁই। অসম আৰক্ষী DSP পদত নিযুক্তি দি আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে যে অচিৰেই গুৱাহাটীৰ এটা পথ লাভলিনা নামত নামাকৰণ কৰা হ'ব। নিজৰ ভাষণত মুখ্যমন্ত্ৰীয়ে কয় যে এনে গৌৰৱৰ ক্ষণ অসমবাসীয়ে খুব কমেইহে পাবলৈ সক্ষম হৈছিল। লাভলিনাক অসম আৰক্ষীৰ পৰিয়াললৈ স্বাগতম জনাইছোঁ। অসম আৰক্ষীৰ আগুৱাই নিয়াৰ বাবে চেষ্টা কৰিব লাভলিনাই। ক্ৰীড়া নীতি অনুসৰি লাভলিনাক 21 বেটছক অন্তৰ্ভুক্ত কৰিছে। তেওঁৰ বয়স কম হোৱাৰ বাবে অসম আৰক্ষী উচ্চ পদলৈ যাব পাৰিব। ডিগ্ৰী উত্তীৰ্ণ কৰি ল'লে IPSলৈ যোৱাৰ সম্ভাৱনা আছে। 21 বেটছত কম সংখ্যক লোকেহে এনে পদত নিযুক্তি লাভ কৰিছে। মুখ্যমন্ত্ৰীয়ে আকৌ কয় যে যোৱা 8 মাহত অসম আৰক্ষীয়ে ৰাইজৰ লগত থাকি কাম কৰি আহিছে। অসম চৰকাৰৰ খালী পদসমূহত ৰাজ্যৰ অথবা দেশৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰা বা পদক লাভ কৰা সকলক নীতি অনুসৰি আমি নিযুক্তি প্ৰদান কৰিম। শিক্ষাৰ লগতে ক্ৰীড়াটো আমি আগবাঢ়িব লাগিব। পঢ়াৰ নিচিনাকৈ খেলৰ জৰিয়তে জীৱনটো আগুৱাই নিব পাৰিব। ক্ৰীড়াৰ প্ৰতি থকা অৱহেলাৰ দৃষ্টিভংগী নাইকিয়া কৰিব লাগিব। হতাশাগ্ৰস্ত মনৰ পৰা যুৱ প্ৰজন্মক উলিয়াই অনাৰ বাবে ক্ৰীড়াই হৈছে উত্তম মাধ্যম বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে জনায় যে অসমত প্ৰতিখন জিলাত এখন ষ্টেডিয়াম নিৰ্মাণ কৰাৰ বাবে সিদ্ধান্ত লোৱা হৈছে। 8খন জিলাত 500 কোটি টকা অনুদান আগবঢ়োৱা হৈছে। প্ৰত্যেকখন থানাত একোটা ফুটবল আৰু ভলীবল দল হ'ব। ইমানেই নহয়, অসমৰ খেলুৱৈসকলে যাতে প্ৰশিক্ষণৰ বাবে সদায় পাটিয়ালালৈ যাব নালাগে, তাৰ বাবে পাটিয়ালাত নাথাকি অসমত থাকি প্ৰশিক্ষণ লোৱাৰ বাবে আন্তঃৰাষ্ট্ৰীয় প্ৰশিক্ষক অনাৰ বাবে চৰকাৰে চেষ্টা কৰিব বুলিও কয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।